নমস্কাৰ মই মোৰ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো মই আজি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠৰ প্ৰথম পাঠটো পঢ়াই দিম তোমালোক সকলোৱে মনোযোগেৰে শুনিবাহত চতুৰ্থ শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠটোত আছে মোৰ দেশ ভাল কবিতাটোৰ মোৰ দেশ ভাল কবিতাটোৰ বিষয়ে মই আজি আলোচনা কৰিম কবিতাটো তোমালোকক প্ৰথমতে ভালদৰে পঢ়াই দিম তোমালোকে মনোযোগেৰে শব্দবোৰ ধুনীয়াকৈ শুনিবা আৰু পিছত তোমালোকে স্পষ্টকৈ নিজে নিজে কেইবাবাৰো পঢ়িবা তাৰ পিছত আবৃত্তি কৰিবলৈ শিকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু আমাৰ দেশখনৰ বিষয়ে জানানে তোমালোকৰ দেশখনৰ নাম কি তোমালোকে জানানে বাৰু নিশ্চয় তোমালোকে সকলোৱে জানা আৰু সেই কবি এই কবিতাটোৰ কবি হ'ল সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা তেখেতক আমি সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰিছোঁ আৰু তেখেতে নিজৰ দেশখনৰ বিষয়ে লিখা এইটো এটা খুব সুন্দৰ কবিতা আৰু কবিতাটোত তেখেতে নিজৰ দেশখন তেওঁ নিজৰ ৰাজ্যখন মানে আমাৰ নিজৰ দেশখন অসমৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে তোমালোকে মন দি শুনি যাবা মই ধুনীয়াকৈ পঢ়ি যাম তোমালোকেও শব্দবোৰ স্পষ্ট উচ্চাৰণবোৰ ধুনীয়াকৈ শুনিবা আৰু তাৰ পিছত তোমালোকে নিজে নিজেও পঢ়িবাহত আহাচোন আমি পঢ়ো এতিয়া মোৰ দেশ ভাল কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱা যাৰ কৰো চিৰকাল ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণিত ক'ত আছে এনে ধন হাবি বননিত ক'ত আছে এনে পলু এৰি মুগা পাত ক'ত আছে এনে পক্ষী অমাতৰ মাত ক'ত আছে এনে ফুল ফুলে 12 মাহ ক'ত আছে এনে ফল দেখিলে উলাহ ক'ত আছে এনে ঠাই সৰগ ফুলনি ক'ত আছে এনে আই সোণৰ গোহানি ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল চোৱাচোন কবিতাটো ইমান ভাল লগাকৈ কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই ইমান ধুনীয়াকৈ নিজৰ দেশৰ বিষয়ে বৰ্ণনা কৰিছে তেওঁৰ মতে তেওঁৰ জন্ম লাভ কৰা দেশখন কি মোৰ দেশ ভাল পৃথিৱীৰ সকলো দেশৰ লগত তেওঁ নিজৰ দেশখনক তুলনা কৰিছে আৰু সেই সকলোবিলাক দেশতকৈ তেখেতে মোৰ নিজৰ দেশখনক কি বুলি কৈছে ভাল বুলি কৈছে তোমালোকেও নহয়নে বাৰু ছাত্ৰ ছাত্ৰীসকল পৃথিৱীৰ যিমানবোৰ দেশ আছে তোমালোকেও নিশ্চয় নিজৰ দেশখন তোমালোকে জন্মগ্ৰহণ কৰা ঠাইখনকে নিশ্চয় সকলোতকৈ ভাল পোৱা হয় নহয় তেনেদৰে কবিজনায়ো তেওঁ নিজৰ দেশখনকে সকলোতকৈ ভাল বুলি কৈছে তেওঁ কিদৰে বৰ্ণনা কৰিছে চোৱাচোন সকলো দেশত কৰি মোৰ দেশ ভাল যিমান দেশ আছে পৃথিৱীত সকলো দেশতকৈ মোৰ দেশ ভাল তেওঁৰ দেশখনে সকলোতকৈ ভাল চৰণত সেৱা যাৰ কৰো চিৰকাল যাৰ চৰণত মই চিৰকাল মানে সদায়েই যাতে সেৱা কৰি থাকোঁ ক'ত আছে এনে মাটি সোণৰ চপৰা সোণ তোমালোকে জানাই জিলিকি থকা সোণ এবিধ অতি মূল্যৱান ধাতু হয়নে নহয় সেই সোণৰ দৰে তেখেতে তেওঁ নিজৰ দেশৰ মাটিক তুলনা কৰিছে সোণ যেনেদৰে মূল্যৱান সোণৰ চপৰা তেনেদৰে আমাৰ নিজৰ দেশখনৰ মাটিও ইমান সাৰুৱা ইমান মূল্যৱান গতিকে এনেধৰণৰ মাটি আমি ক'তো নাপাওঁ ক'ত আছে এনে পানী সুধাৰ নিজৰা আমাৰ দেশখনৰ পানীখিনিও ইমান ধুনীয়া চোৱা সুধাৰ নিজৰা তেওঁ আমাৰ নিজৰা নদ নদী সকলোতে যিখিনি পানী আছে সেইখিনি নিচিনা পানীও আমি পৃথিৱীৰ আন ক'তো দেশত নাপাওঁ ক'ত আছে এনে ধান এই ধৰণিত এই ধৰণি মানে পৃথিৱী গোটেই পৃথিৱীৰ ক'তো আমাৰ দেশত থকাৰ দৰে ধান আমি ক'তো বিচাৰি নাপাওঁ মানে আমাৰ দেশত যিখিনি ধান আছে তেনেধৰণৰ ধান আমি ধৰণি পৃথিৱীৰ ক'তো বিচাৰি নাপাম ক'ত আছে এনে ধন হাবি বননিত আমাৰ এই হাবি বননিত কিমান মূল্যৱান গছ
আছে তোমালোকে জানাই শাল চেগুন আদি আমাৰ অসমৰ হাবিত যেনে ধৰণৰ মূল্যৱান গছ আছে গতিকে সেই মূল্যৱান গছবোৰেই হ'ল আমাৰ বাবে ধন সম্পত্তি হয় নে নহয় আমাৰ অসমৰ বা আমাৰ দেশখনৰ বাবে এনে ধৰণৰ ধন ক'তোৱেই নাই কবিৰ মতে চোৱা ক'ত আছে এনে পলু এৰি মুগা পাত এৰি মুগা পাত পলু তোমালোকে নিশ্চয় দেখিছা সকলোৱে আমাৰ দেশৰ দৰে এৰি মুগা পাত এনেদৰে কোনো দেশতেই নাই আমাৰ অসম দেশৰ লোকসকলে এৰি মুগা বা পাত পলু পুহি তেওঁলোকৰ বস্ত্ৰ নিজে নিজে তৈয়াৰ কৰি লয় নিজৰ সাজপাৰসমূহ নিজে তৈয়াৰ কৰি ল'ব পাৰে গতিকে এনে ধৰণৰ পৃথিৱীৰ আন ক'তো আমি বিচাৰি নাপাওঁ ক'তো নাই ক'ত আছে এনে পক্ষী অমাতৰ মাত আমাৰ অসমৰ পক্ষীবিলাকৰ মাতো ইমান শুৱলা সুললিত গতিকে কবিৰ মতে এনে ধৰণৰ পক্ষীও ক'ত আছেনো আমি ক'তোৱেই বিচাৰি নাপাম চাগৈ ক'ত আছে এনে ফুল ফুলে 12 মাহ ক'ত আছে এনে ফুল ফুলে 12 মাহ 12 মাহেই ফুলি থকা ফুল ক'ত আছেনো আমি হয়তো কোনো দেশতেই বিচাৰি নাপাম ক'ত আছে এনে ফল দেখিলে উলাহ ক'ত আছে আমাৰ অসমত থকাৰ দৰে আমাৰ নিজৰ দেশখনত থকাৰ দৰে ফল যেন ক'তোৱেই নাই ইমান সুস্বাদুৰ ফল যাক দেখিলে আমাৰ মন আনন্দৰে ভৰি পৰে ক'ত আছে এনে ঠাই সৰগ ফুলনি ক'ত আছে এনে আই সোণৰ গোসানী কবিৰ মতে আমাৰ দৰে ইমান ধুনীয়া ঠাই তেওঁ আমাৰ এই ঠাইখনক সৰগৰ ফুলনিৰ লগত তুলনা কৰিছে হয়নে গতিকে আমাৰ এই ঠাইখনৰ নিচিনা ঠাই যেন সৰগৰ ফুলনিতহে আছে গতিকে সৰগৰ ফুলনিখনৰ লগত আমাৰ এই ঠাইখন তুলনা কৰিছে গতিকে এনেকুৱা ঠাই আৰু ক'তোৱেই নাই ক'ত আছে এনে আই সোণৰ গোসানী আমাৰ আই মানে আমাৰ জন্মভূমিখনকো তেওঁ সোণৰ গোসানীৰ লগত তুলনা কৰিছে গতিকে এনে ধৰণৰ তেওঁ আমি ক'তো দেখিবলৈ নাপাওঁ ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল চোৱা আমাৰ দেশত ভাই ভনী আমি সকলো মিলেৰে থাকোঁ নহয়নে আমাৰ দেশত আমি অকল এটা জাতিয়ে জানো বাস কৰোঁ ইয়াত আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মিচিং কাৰ্বি তিৱা আমি সকলো ধৰণৰ জাতিয়ে একেলগে ভাই ভনীৰ দৰে বাস কৰি সদায়ে বাস কৰি আহিছোঁ আৰু বাস কৰি থাকিম গতিকে এনেকুৱা এখন দেশ আমি পৃথিৱীৰ ক'তো বিচাৰি নাপাওঁ গতিকে আমাৰ এই দেশখন সকলো দেশত কৰি ভাল কবিয়ে নিজৰ জন্মভূমিখনক গোটেই পৃথিৱীৰ সকলো দেশৰ লগত তুলনা কৰি ইয়াত থকা কোনো বস্তুকে তেওঁ ইমান আপোন আৰু সুন্দৰভাৱে বৰ্ণনা কৰিছে যে আমি ইয়াত যিখিনি বস্তু পাওঁ সেইখিনি বস্তু অইন দেশত যাতে অন্য কোনো দেশতে নাই গতিকে তেওঁ নিজৰ জন্মভূমি সকলোতকৈ ভাল মোৰ দেশ সকলোতকৈ ভাল বুলি তেওঁ কৈছে আৰু সকলো দেশত কৰি মোৰ দেশ ভাল তোমালোকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল কবিতাটো নিশ্চয় তোমালোকে এতিয়া বুজি পালা তোমালোকে ভালদৰে কবিতাটো আকৌ এবাৰ ঘৰত ধুনীয়াকৈ কেইবাবাৰো পঢ়িবা আৰু পঢ়াৰ পিছত তোমালোকে কবিতাটো আবৃত্তি কৰিবলৈ শিকিবা ভালদৰে মুখস্থ কৰি লোৱাৰ পিছত তোমালোকে আবৃত্তি কৰিব পাৰিবা এইটো এটা খুব সুন্দৰ কবিতা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই ইয়াৰ প্ৰশ্ন উত্তৰখিনিৰ বিষয়েও তোমালোকৰ লগত আলোচনা কৰিম মই আজি মোৰ কবিতাৰ পাঠদান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ